Hi friends, good morning. Ratipur bhat chat khalu etia ami aru khai lo etia ene olop boisu. Hi phale mukhe nokoi ma aru etia sona aru moi asu ghorot ma aru sona deutak ethai loi goise amio jam olop derike khana ase ta tate jam সেইকাৰণে ভিডিওটো আৰম্ভ কৰিলো আজি আৰু কিবা দেখাব পাৰো নে নোৱাৰো চাও বাৰু ফুলখিনিও ৰুব আছে কালি আনিছিল কিন্তু মানুহজন নহলে মাটি চাটি আনা অলপ অসুবিধা তেও আহিলে যদি সময় হয় ৰুব লাগিব তাৰ পাছত যাব লাগিব এফালে ভাত চাটো ৰান্ধিব লগা আছে গতিকে আৰু হেয়াই আৰু আজিৰ দিনটো কি কৰো দেখাম বাৰু চাই থাকিব ভিডিওটো এও আহি পালে আৰু এতিয়া মাটি মিক্স কৰি আছো টাবত ভৰাবলৈ আৰু এইটো বস্তাটো যে দেখিছে এইটো অনলাইনত লৈছিলো এই কি বুলি কয় গাৰ্ডেন সইল মিক্স নেকি সব মিক্স আছে বুলি কৈছে মানে লিখা আছিল আৰু নাজানো আৰু কিমান কি ভাল হয় নে বেয়া হয় ফুল ৰুম এতিয়া পাঁচটা আছে সেই পাঁচটাত পিটনিয়া কেইডাল ৰুলি হ'ল এইকেইটা শুকাই গ'ল চনাই কৰা এইটো একদম কালাৰৰ দেউতা কালাৰ কৰিছে তাই ধুনীয়া হৈছে কিন্তু আৰু এইটো মই কৰিছিলোঁ এইটো আৰু এইবিলাক চব আমাৰ দৈ গাখীৰ আনিছিল 1 লিটাৰ দৈ গাখীৰ এনেকুৱা একতা তেনে আৰু বহুত হৈ গৈছে ভাঙিছেও এইকেইটা তেতিয়া মই ফুল ৰুম বুলিয়ে থৈ দিছিলোঁ এতিয়া নিও ইয়াতে সুবিধা ভাঙি যায় যদি আৰু মাই কাম কৰি আছে দিতায়ক মাটি দি আছে আৰু কৈছে কেইটা ৰুলো এতিয়া মই যাম কেক বনাব তেওঁলোকে ৰুইয়ে আছে মই কেক বনাব যাম এইমাত্ৰ এটা কেকৰ অৰ্ডাৰ আহিল সেইকাৰণে কেকটো আৰু আলহী খাব যাম কৈছিলোঁ আপোনালোকক সেইকাৰণে এতিয়া তাড়াতাড়ি কেকৰ বেছটো মই বনাই থৈ যাওঁ তাৰপাছত আহি আইচিং কৰিম আৰু এনেকৈ কাষ্টমাৰ পালে ফিৰাবও মন নাযায় যিহেতু কামটো কৰা গৈছে এইকাৰণে আৰু আমাৰ চাওক সেইদিনা লৈছিলোঁ মাত্ৰ এইটো 3 অক্টোবৰৰ দিনা লৈছিলোঁ আৰু আজি নহয় যোৱাকালি এই এন্দুৰ নে নিগনি কি বা কাটি একদম ওপৰৰ একদম তাৰৰ ওপৰৰ এইখিনি কলাখিনি চকলি এৰাই দিছে
একদম মানে উৎপাত বহুত বাঢ়ি গৈছে সিহঁতৰ। এতিয়া মই তাড়াতাড়ি কেকটো বনাই লওঁ, তাৰপাছত আৰু যাবও লাগিব, আহি আইচিঙো কৰিব লাগিব। আৰু ৰাতিপুৱাৰ পৰা বনোৱাই হ'ল, আগতে কম বুলি। কি কটৰী ধৰা লোৱা, আমি যোৱালৈ হ'লে হ'ব আৰু কেকটো। দেউতাকক হেল্প কৰি আছে তাই। এইফালে অটিজিটো প্ৰি হ'বলৈ দি মই কেকৰ বেচটো ৰেডি কৰিম, প্ৰিমিক্সেৰে কৰিম। সেইকাৰণে বেছি আৰু দিগদাৰ নহ'ব, প্ৰিমিক্সেৰে বহুত জলদি যায়। আৰু তাৰপাছত কৰি লৈ কেকটো হোৱাৰ পিছত দেউতাক ভাত চাত খুৱাই আমি যাব লাগিব এঠাইলৈ, খানা আছে তাতে। আহি আৰু বাকী আইচিংখিনি কৰিব লাগিব। আৰু এনেকুৱাকৈ আজিৰ দিনটো দেখুৱালোঁ আপোনালোকক। আৰু আহি কিনে কেকটো কি পাৰোঁ দেখুৱাম আপোনালোকক। আৰু আহি পাওঁতে দেৰিয়ে হ'ব, কাৰণ ক'ৰবাত গ'লেতো ইমান আৰু জল্দি আহিব নোৱাৰি। কৈছোঁ বাৰু কেকটো যেতিয়া বনাব ক'ব আহিছে তেতিয়া কৈছোঁ অলপ দেৰি হ'ব বুলি, কথা নাই আৰু দেৰিকৈ নিব বুলি কৈছে। আৰু এয়া মই যোগাৰ চব কৰি লওঁ প্ৰথমতে, তাৰপাছত আৰু বনাই ল'ম কেকটো। এতিয়া মই ক্ৰীমখিনিও তাতে বিট কৰি থৈ যাম, ফ্ৰিজত থৈ যাম বিট কৰি। একদম গৰম হৈ আছে। হৈ গ'ল, দেউতাৰ কাৰণে ভাত বনালোঁ, দেউতা নাযায় যিহেতু। আৰু এইফালে আমাৰ কেকজনী চাওক, হ'বয়ে আৰু একদম উঠি আহিছে। আৰু এতিয়া কেকটো হোৱাৰ পাছত মই ওলাব লাগিব, দেউতাক ভাত দিব লাগিব আগতে, তাৰপিছত ওলাব লাগিব। আৰু চুনা আৰু দেউতাক গৈছে, চিলিণ্ডাৰ আহিছে, চিলিণ্ডাৰ ৰাখিব গৈছে। আৰু ফুল ৰোৱা হ'ল তেওঁলোকৰ। পিছত ঠিক কৰিব লাগিব, এনেই থৈছে আৰু। চিলিণ্ডাৰ আহিছে, চিলিণ্ডাৰৰ কাৰণে। এইফালে মই চাদৰ তাদৰ জাপিয়ে থৈছিলোঁ, আজি ইয়াক এইযোৰ কাপোৰ পিন্ধিব লাগিব। ক'ত চনা আমি যাওঁ, পৰি যাবা। ব'লা আমি যাওঁ এতিয়া, এতিয়া 2টাই বাজিল। ঘৰ পালোঁ, এতিয়া চাওক কিমান টাইম হ'ল, 5:30 বাজে। আৰু এতিয়া আৰু কথা পাতি নাথাকোঁ, পূৰা কেক বনাওঁ, তাৰপিছত তাক লগ পাই আছোঁ। এয়া 45 মিনিটমান পিছত মানে 6:30 মানত হ'ল আৰু কেকটো কমপ্লিট। অলপমান আপোনালোকক দেখুৱাই দিলোঁ কেকটো। আৰু এইটো আধা কেজি ওজনৰ কেক। আৰু কেকটোৰ সৈতে ভিডিঅ'টোৰো সামৰণি মাৰোঁ। আজিৰ দিনটো কেনেকৈ পাৰ কৰিলোঁ আপোনালোকক দেখুৱালোঁ। যদি ভাল পালে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই ফ্ৰেণ্ডছ।